নোখোৱা কেইদিন হৈছে 24 ঘণ্টা 12 ঘণ্টা আধা ঘণ্টা 2 ঘণ্টা হৈছে 15-16 দিনমান হৈ গ'ল বাপৰে মানে ইমান দিন হৈ গ'ল আইও কলিজাটো গাহৰি মাংস খাব নাই পোৱা আইও দেহাটো ইটো ভিডিঅ'ত আছে দুটাৰ দিন কত ক্লিম কৰক আৰু জিকক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ আৰু এটা অন্য এটা ভিডিঅ' লৈ তো আজি আমি দুজনে গৈ আছোঁ মই আৰু মোৰ লগৰটোক গৈ আছোঁ আজি ক'ত গৈ আছোঁ ভাই জুত গৈ আছোঁ আমি আজি তো আমি দুজনে এতিয়া ওলাইছোঁ পূৰা ফ্ৰেছ হ'লোঁ এতিয়া বাজিছে 11টা বাজিছে এতিয়া তো আমি দুজনে ধুনীয়াকৈ গৈ থাকোঁ फ्रेश फ्रेश गা सा দি पूरा फ्रेश হৈ ওলাই আহিছে पूरा एकदम मजा से ये बड़ी अच्छी बात कही आप আইকিনে আজি মোৰ সন্ধিয়া ট্ৰেইনো আছে মুগংচিলেগৰ তো আজি ঘৰ যাব লাগিব তো জলদি আহিম আহি কিনে ঘৰ যাম চল ঝুটা তো আপুনি ভিডিঅ'টো চাই থাকক আমি দুজনে গৈ আছোঁ এতিয়া খোজকাঢ়ি এতিয়া আমি আছোঁ হাতীগাঁৱত আছোঁ হাতীগাঁও চাৰিআলিৰ পৰা মেজিক ধৰিম ডাইৰেক্ট গাড়ী নাপায় জোৰত মানে চিৰিয়াখানাটো জোৰতত আছে তো আমি মেজিক ধৰিম মেজিক ধৰি কিনে গণেশগুৰি নামিম গণেশগুৰিৰ পৰা আমি ডাইৰেক্ট যাম জোৰতত আমি চিৰিয়াখানাত যাম আপোনালোক ডাইৰেক্ট যাই তাত লগ পাই আছোঁ আমি আহি পালোঁ জু আহি পেলাই আমি এইটো চব আহি পালোঁ চিৰিয়াখানা আমি এতিয়া ভিতৰত গৈ আছোঁ অলপ টিকেট লওঁ টিকেট লৈ কিনে আপোনাৰ ভিতৰত এয়া আপোনালোকে দেখিব পাই আছে মিণ্টু গজো গেমিং চেনেল অলপ আহক অলপ আজি আপোনালোকক চিৰিয়াখানা দেখাব मालूम है तेरे बाप को मत सिखा चल আমাৰ গজো গেমিঙে অফলাইন টিকেট নিদিয়ে তো আমি অনলাইন টিকেট কৰিলোঁ বহুত সময় যুঁজাৰ পাছত তো আমি ফাইনেলি আমি ভিতৰত সোমাই আহিলোঁ বহুত ভিৰ আছিলে আমাৰ কমচে 15 মিনিট লাগিলে আমাৰ ভিতৰত সোমাই আহোঁতে ফাইনেলি আমি সোমাই আহিলোঁ আজি ছানডে আজি বহুত ভিৰ আছে বহুত আজি মানে টিকেটটো অনলাইন কৰিব লাগে তো মানে তাতো কৰোঁতে চাৰ্ভাৰটো ডাউন দেখাইছে মানে অলপ সময় লাগিছিলে চব চিঞৰি আছে বান্দৰবোৰ কেনেকৈ চিঞৰি আছে চব এইফালে ভিতৰত সেইটো চিঞৰি আছে মানুহৰ নিচিনা বহি আছে ভাই সেইটো মানুহ পুৰা ভিৰ হৈ গৈছে এই জেগাটোত মানে পুৰা খতম কৰিব পৰা নাই মানে ইমানে চিঞৰি আছে আৰু ইমানে চাই ভাল লাগি আছে নহয় মানে 4-5টা মানে বান্দৰে মানে যোগাযোগী কৰি আছে এইফালে বিৰাট ভাল লাগিছে চাই থাকিম বলক বহুত বস্তু আছে আৰু এইফালে আছে পাৰ্ক চিলড্ৰেন পাৰ্ক মানে সৰু বাচ্চাৰ পাৰ্ক আছে এইফালে চব পুৰা মজাকৈ খেলা ধূলা কৰি আছে तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है तुमसे ना हो पाएगा খেল ধূল তো আমি পলক আগবাঢ়ি গৈ থাকোঁ আৰু ভিতৰলৈ ঢেৰ বস্তু চাবলৈ আছে আমাৰ তামাম হৈছে ন আজি দেওবাৰ চব মানুহ আহিছে তো মানে বেছি ভিৰ হৈছে আজি পূৰা তো নহয় ভাই কি হয় অ' ভাই কোনোবাই দি থৈছে ইয়াত ওইটো জিৰাফ আজি মই জিৰাফ দেখিছোঁ দেই চল ঝুটা এইটো চৰাইৰ ইলাকা এইটো পুৰা মজা চাই আমি ইয়াত চৰাই চাম এতিয়া আমি नहीं लोग कहाँ से आते हैं নানা ৰকমৰ চৰাই চাম এতিয়া আমি চাই ভাল লাগে ন চাহ তপন চুৰ চাহ এইটো জিৰাফ হয় জিৰাফ দেখিছিলি জীৱনত টিভিতে দেখিছিলি আবে সালে আছে বগা শগুন আছে বগা শগুন দুটা আছে বগা শগুন সেইটো শগুন চাৰিটা আছে ন ইয়াতে নাযাব ভিতৰত শুই আছে ধুনীয়া এইবোৰত একোৱেই নাই একদম খালী আৰু নাই নেকি গোটেই একো চাই বনাইছে খালী হৈ আছে গোটেই খালী ইমান নাই বৰ্তমান লকডাউনৰ পৰা ইমান এটা ইয়াত কিবা কিবি নাই চাগে ন চব মৰি থাকিলে নেকি হাতাই দিলে বহুত বস্তু নাই কিন্তু ন বহুত বস্তু নাথাকা হৈছে এতিয়া আমি আৰু ভিতৰত গৈ আছোঁ ধুনীয়া চাই
আৰু এইফালে আছে পূৰা একদম কিবা আছিলে আগতে ইয়াতে এনেকৈ বনোৱা আছে কিন্তু কি আছে নাজানো আৰু ক'ত সাপ আছিলে অঁ সেইফালে সাপ আছিলে নাই সেইফালে এনেকৈ ঘূৰি আহি কিনে এনেকৈ সাপটো চাম আমি ৰ'ল আছে এতিয়া নাচাওঁ এতিয়া আমি আৰু ওপৰত চাওঁ আৰু কিবা কিবি চাব যাওঁ আমি শিঙত চোৱাই নাই আমাৰ খোজকাঢ়ি বিৰাট ভাগৰ লাগি গৈছে পূৰা একদম ভৰিবোৰ পূৰা বিষ উঠি গৈছে পূৰা মোৰ তোৰ বিষ উঠা নাই একদম বিষাই আছে ভৰিবোৰ উফ আৰু এইফালে ৰ'দটো একদম সহ্য নোহোৱা হৈছে পূৰা এইফালে গৈ আছোঁ এতিয়া ভালুক চাব গৈ আছোঁ ভালুক বাঘ চাব গৈ আছোঁ আমি এতিয়া দুইজনে একদম ভাগৰত থাকিব পৰা নাই পূৰা উশাহ নিশাহ একদম বন্ধ হোৱা যেন লাগিছে একদম ইমানে গৰম नहीं আৰু মানুহৰ যে ইমানে ভিৰ উফ ইয়াত কি আছে জীৱ জন্তু আৰু চৰাই চিৰিকটি খোৱা বস্তু নিদিয়ে যেন না আমাৰ পইচা নাই দিবলৈ টকা নাই আমাৰ বুলি ভাবিছে নেকি গৰম আমি অলপ দেৰি ৰেষ্ট কৰিলোঁ কাৰণ একদম পূৰা ভাগৰত বিৰাট ভাগৰ লাগিছে আমাৰ দুজনৰ হয় নাই বহুত একদম ৰ'দটো বহুত বেয়াকৈ ওলাইছে একদম বহুত গৰম লাগিছে ব'লক এতিয়া আমি গৈ থাকোঁ আৰু কিবা কিবি চাওঁ এইফালে ভালে পাইছিলে নহয় টাইগাৰ এইফালে টাইগাৰ নেকি ব'ল যাওঁ আমি দুজনে যাওঁ এতিয়া মজাকৈ মানুহ চব না আজি পূৰা ভিৰ আজি চানডে বোলে আজি পূৰা ভিৰ হৈছে আজি ইয়াত ভালে গৈছে নেকি এতিয়া আছে বুলি দেখাইছে এতিয়া দেখাইছে এতিয়া চাই পাৰ নাহৰ ফুটুকী বাঘ বলক আমি নাহৰ ফুটুকী বাঘ চাবলৈ যাওঁ হয় নাই মানুহ চাইছে নাই পূৰা ভিৰ হৈছে মন্দিৰ উঠাতে লাগিছে ন পূজা কৰিব গৈছে নেকি এইটো নাহৰ ফুটুকী বাঘ ইয়াকে চাই ভাল লাগিছে ইমান বছৰ চালোঁ এতিয়ালৈ ইয়াকে চাই অলপ ছেটিছফাই লাগিছে অঁ এই নিজে প্ৰদূষণ দি কিনে আকৌ যাই হ'ব এতিয়া এই একেবাৰে কিবা কৰি আছে পূৰা খেপ লৈ আছে খাবলৈ কাৰোবাক খাবলৈ পাওঁ নেকি বেছি মানুহ চাই পাই উৎপাত লাগিছে ইয়াত চাওক না মানুহ চাওক কেনেকুৱা মানুহ হৈছে ব্লেক পেন্থাৰ চাবলৈ মানুহ চাওক কিমান দেখিছে নাই আজি জুত বহুত মানুহ আজি বিৰাট দেখিছে বোলে গৰম লাগিছে বহুত এতিয়া আমি ব্লেক পেন্থাৰ চালোঁ এতিয়া চাওঁ আৰু আগফালে কি চাই পাওঁ আমি আগফালে বলক গৈ থাকোঁ আৰু কি চাই পাওঁ আমি চাওঁ Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now. তোমালোকে ভালুক চালা নাই চোৱা এইটো ভালুক এইটো শুই আছে এইটো শুই আছে ভালুক চাই নাই পোৱা ভালুক চালা তোমালোকে হা इस सज्जन को क्या तकलीफ है भाई মেকুৰী ঘৰ চাই পাইছ এই ভিতৰত শুই আছে চাই লাভ নাই চাই নাপায় ইয়াৰ পৰা একোৱে চাই নাপায় আটা এইটো কিবা নহয় যদি মাতি আছো তই এইটো আহিব নাই বলা আগবঢ়োৱা আৰু ঢেৰ কিবা কিবি চাব আছে শগুন এইটো শগুন ইয়াতে আছো
কি চাইছ ইয়াত ক'ত আছে সিংহ অ' এইটো সিংহ ওচৰৰ পৰা চামা ভাই চোৱা হ'ল কি আছে ওপৰত আৰে আচল মালটো ইয়াতে আছে তথাপি মোবাইল ভালকৈ ৰাখিবি নহ'লে গাড়ীত লৈ যাব মিষ্টাৰ ইণ্ডিয়া ইয়াতে আছে এইটো চকী চাই পালোঁ আমি এইটো দেখিছেনে অলপে দূৰ চুই নেকি এনেকৈ চুই দিওঁ নেকি এনেকৈ উফ এইটো ভুইয়াল ঐ শুনিছনে ঐ স্বপ্ন শুনিছনে কোনোবাই গাহৰি পুহিছে শুনিছনে একদম পূৰা গোন্ধ ওলাইছে পূৰা খাবই মন গৈছে ন নাই যোৱা এইবিলাক ভাল নালাগে ন ইমান গৰমত আইঅ দেহাটো আজি কি কৈছে অ' খাব মন নাযায় তোৰ হা দেহা অ' দেহা খাবলৈ মন নাযায় গাহৰি নোখোৱা কিমান হৈছে জানো নাই কিমান হৈছে গাহৰি মাংস কেজি নহয় মই গাহৰি নোখোৱা কেইদিন হৈছে 24 ঘণ্টা 12 ঘণ্টা আধা ঘণ্টা 2 ঘণ্টা হৈছে 15-16 দিনমান হৈ গ'ল বাপৰে ইমান দিন হৈ গ'ল আইঅ' কলিজাটো গাহৰি মাংস খাব নাই পোৱা আইঅ' দেহাটো খাবলৈ মন নাযায় নেকি ঐ শশী নগৰ এইটো কি এইটো জলপুৰীয়া অজগৰ ঐ অজগৰ দাদা কি কৈছে আপুনি ইয়াতে আৰু সৰু পোৱালি আছে ইয়াতে সৰু পোৱালি খাবৰ কাৰণে থৈ দিছে নাই খোৱা দেখোন ক'ত আছে সি লুকাই আছে আচৰিত ইমান দানা এটা থাকোঁতে নাই খোৱা আচৰিত ক'ত সোমাই আছে ইয়াতে নাই ৰঙা দুমুখীয়া সাপ দুমুখীয়া সাপ বে এইটো ক'ত আছে দুমুখীয়া সাপটো চাব মন গৈছে ক'তবা মিছ হৈ আছে ওপৰতো নাই ইমানে খোজকাঢ়িলোঁ এতিয়া এনাৰ্জি একদম লছ খোজকাঢ়িবই নাই পৰা বিৰাট ভাগৰ লাগিছে ভালকৈ আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ ইমানে বিচনা ওচৰত শুবলৈ মন গৈছে আৰু এতিয়া ইমানে ভাগৰ লাগিছে নহয় একদম এতিয়া যাই কিনে একদম শুব মন গৈছে আৰু পূৰা ৰ'দটো আৰু কি ক'ম আৰু পূৰা পাহাৰ বগাইছোঁ ন একদম মানে চাব পাৰিছে আপোনালোকে এইফালে চাব পাৰিছে এইটো কিমান ডাঙৰ এৰিয়া পূৰা ঘূৰিলোঁ মানে এক পাক মাৰিলোঁ একদম বিৰাট পানী পিয়া লাগি আছে বিৰাট ভাগৰ লাগি আছে এতিয়া একদম ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ ভাগৰৰ কাৰণে এতিয়া যাওঁ আমি বাহিৰত ওলাই যাওঁ আৰু সাপ চালোঁ জাষ্ট সাপ চাই আহিলোঁ দুজনে এতিয়া যাওঁ আৰু ওলাই কিনে ন ভাই পূৰা যাওঁ আৰু লাগিছে একদম মানে কথা ক'বলৈ মন যোৱা নাই সঁচাকৈ মই যেনে দূৰ দুবস্তি কথা কৈ আছোঁ আৰু যাওঁ বাৰু এতিয়া